হাই গাইজ, আজি ভাবিলোঁ বেলেগ ধৰণৰ এটা মিনি ভিডিঅ' বনাওঁ। আজি মই কাপোৰ চিলোৱা ভিডিঅ' এটা বনাইছোঁ। এই কাপোৰযোৰ মোক গিফ্ট কৰিছিল মোৰ মৰমৰ ৰিজৱানা মেমে। এই কাপোৰযোৰৰ কালাৰ ইমানেই ধুনীয়া আছিলে। মোৰ ফেভৰেট কালাৰ হয় ব্লু। তো কাপোৰযোৰ মই ভাবিলোঁ মই নিজে চিলাওঁ। তো সেইটো কাৰণে মই প্ৰথমেই ইয়াৰ চাদৰখনত কিছুমান পটি থাকে, সেই পটিবোৰ মই কাটি ল'লোঁ। তাৰপিছত কাটি লৈ মই লাহে লাহে দুয়োটা কাষত চাদৰৰ চিলাবলৈ ল'লোঁ। তাৰপাছত মই নিজেই ভাবিলোঁ যে দহিও মই নিজেই বটা ভাল হ'ব। তো মেচিনৰ গুলি আছিল, সেই গুলিৰ সূতা দি পেলাই মই দহি বটিলোঁ। ৰেচমি গুলি মোৰ হাতত নাছিলে। এখন যেতিয়া চাদৰ মেখেলা চিলাবলৈ দিয়া হয় টেইলৰত, ব্লাউজটোৱে সৈতে 500 ৰুপিজ লয়। মই এতিয়া নিজেই শিকি আছোঁ, ভাবিলোঁ মই নিজেই চিলোৱা ভাল হ'ব। তো মই দহিও পিংক কালাৰৰ বটি ল'লোঁ, কাৰণ ইয়াত দেখিছোঁ মাজত পিংক কালাৰৰ ফুল আছে। তো ভাবিলোঁ পিংক কালাৰৰ দহি বটিলে খুবেই ভাল লাগিব। তাৰপিছত মই চাদৰখন চিলাই লৈ ভাবিলোঁ মেখেলাখনো চিলাওঁ। মেখেলাখনৰ লগতে ব্লাউজৰ পিচটো আছিলে, ব্লাউজৰ পিচটো কাটি লৈ মই মেখেলাখনো সুন্দৰকৈ কাটি ল'লোঁ। কাটি লৈ মই মেখেলাখনো চিলালোঁ। তো চাদৰ মেখেলাযোৰ মই পিন্ধি পেলাই শেষত মই ভিডিঅ' দিছোঁ। সেইদিনাখন মোক লগ পাবৰ কাৰণে ৰিজৱানা মেডাম, ফৰহানা মেডাম, তামান্না মেডাম, মৰিয়ম মেডাম আৰু জেৰিফা মেডাম আহিছিল। তেওঁলোকে কিমান যে কি মোলৈ গিফ্ট লৈ আহিছিল, সেই গিফ্টবিলাকৰ ভিডিঅ' মই দিছোঁ। পিঠা পনা তৰকাৰী সকলোবিলাক তেওঁলোকে বনাই আনিছিল। তেওঁলোকৰ মৰম মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি সকলোৱে একেলগে স্কুলত জব কৰোঁ, ছাচ ইণ্টাৰনেশ্যনেল মডেল স্কুলত আমি সকলোৱে কাম কৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু ভিডিঅ'বোৰ লাইক নকৰে, শ্বেয়াৰো কৰি নিদিয়ে। মই ইমান কষ্টকৈ ভিডিঅ'বোৰ বনাওঁ, সঁচাকৈ মোৰেই কিবা কমি আছে, আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল নাপায়। কিন্তু দেখিছোঁ বহুত ধৰণৰ মানুহ আছে, ভিডিঅ' বনাই কোনো ধৰণৰ কণ্টেণ্ট নাই বা ভালো নালাগে, তেনেকুৱা ভিডিঅ'বোৰতো বহুত ছাবস্ক্ৰাইবাৰ থাকে আৰু লাইকো কৰে। ক'ব নোৱাৰোঁ বাৰু, মোৰ 2 বছৰ হৈ গ'ল, মাত্ৰ 800 ছাবস্ক্ৰাইবাৰ হৈছে, 1Kও হোৱা নাই। মই কাপোৰযোৰ পিন্ধিছোঁ, কাপোৰযোৰ পিন্ধাৰ পাছত মই ভিডিঅ' দিছোঁ। কেনেকুৱা লাগিছে বাৰু কাপোৰযোৰ? মই একেবাৰে পাটৰ কাপোৰৰ নিচিনাই দেখিছোঁ। আগতে মোৰ মাৰ এনেকুৱা পাটৰ কাপোৰ এযোৰ আছিলে, সেইযোৰ পিন্ধি মই বিয়া খাবলৈ গৈছিলোঁ। ছেইম টু ছেইম তেনেকুৱাই লাগিছে। এইবোৰ মেডামহঁতে অনা মোলৈ গিফ্ট। থেংক ইউ।